বান্ধৱীসকল, মই নিৰ্মল শৰ্মাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এখন নীলাখামৰ চিঠি। নীলাখামৰ চিঠিখন ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনজনলৈ শ্বেয়াৰ কৰিব। মৰমৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হৈ গ'ল বগা কাগজত নীলা নীলা অনুভৱবোৰ। তোমাৰ চিঠিৰ অপেক্ষাত আবেলিবোৰ কেতিয়া সন্ধিয়া হয় গমেই নাপাইছিলোঁ। আজিও বয়সকৈ মন গৈছে বগা কাগজত নীলা অনুভৱেৰে বনাবলৈ। তোমালৈ আজি সঁচাকৈ বহুত মনত পৰিছে আৰু মনত পৰিছে নৈবীয়া আবেলিবোৰৰ কথা। ভগৱানৰ কৃপাত তুমি চাগে কুশলে আছা নহয়নে? তুমি ভালে থাকিলে মই এসাগৰ দুখৰ মাজতো হাঁহিবলৈ পাৰোঁ। তোমাৰ স্মৃতিবোৰ আছে বাবে মই আজিও জীয়াই আছোঁ। স্মৃতিবোৰ দুখৰে হওক বা সুখৰে কি সদায় মধুৰ নহয়নে? মই জীয়াই থকাৰ একমাত্ৰ কাৰণে চাগে স্মৃতি। প্ৰতিটো পুৱাই এচাটি বতাহে মোক কানে কানে তোমাৰ কথা কয়। আবেলিবোৰে পচোৱা হৈ চুমি যায় আৰু তাতো পাওঁ তোমাৰ পাৰফিউমৰ গোন্ধ। আৰু থাকিল সন্ধ্যাবোৰ। সন্ধ্যাবোৰেও বাৰে বাৰে টানি নিয়ে চাদৰ ওপৰলৈ। চাদৰ ওপৰত বহি জোনবাই ওলোৱা, তাৰপাছত তৰাৰ চিকমিকনি, তাৰ মাজে মাজে তোমাৰ মুখৰ পৰা ওলাই অহা কবিতা যেন লগা শব্দবোৰ। তোমাৰ শব্দ পৰশতে মই যেন লিখি পেলাইছিলোঁ এটি দুটিকৈ বহুকে প্ৰেমৰ কবিতা। মইতো স্মৃতিতে দিলোঁ। বৰ্তমান আৰু ভৱিষ্যত বুলিবলৈ আছে কেৱল স্মৃতি আৰু স্মৃতি। খুব কম দিনতে আমি বহুদূৰ আগুৱাই গৈছিলোঁ ন? চোৱা মাজ বাটে তোমাক হেৰুৱাই পেলালে। নিষ্ঠুৰ ভগৱানৰো সহ্য নহ'ল তোমাৰ মোৰ সুখ দেখি, সহ্য কৰিব নোৱাৰিলে। মইতো কল্পনা কৰিব পৰা নাছিলোঁ। 14 তাৰিখ 1 মাহ 2020 তাৰিখৰ দুৰ্ঘটনাত হাজাৰ জনৰ মাজত তোমাৰ মৃত্যুৰ বাতৰি। তোমাৰ মৃত্যুৰ বাতৰি পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি চাগে মোক বাৰে বাৰে মাতিছিলা নহয়নে? মই একেবাৰে দুৰ্বল হৈ গ'লোঁ। মই জীৱনৰ লগত আৰু যুঁজিব নোৱাৰিছোঁ। মুক্তি লাগে। তোমাৰ প্ৰেমে মোৰ হৃদয়ত বিষাদৰ ঢৌ তুলিছে। তুমি এৰি যোৱাৰ বিষাদ, সপোনবোৰ অলিতে মৰহি যোৱাৰ বিষাদ। মই আৰু নোৱাৰা হৈ পৰিছোঁ। 25 তাৰিখ 2 মাহ 2020 দিনা আমাৰ বিবাহৰ দিন আছিল আৰু সেইদিনাই তোমাৰ আদ্য শ্ৰাদ্ধ, শেষত তোমাৰ নিৰাশ